Hello everyone, welcome back to Good Guides. Good Guides or আজিৰ নতুন ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছো। গাইস আজিৰ ভিডিঅ'টোত আপোনালোকে স্ক্ৰিনত দেখাৰ দৰে আমি ষ্টেটিক জিকেৰ পাৰ্ট 3 বিষয়ে আলোচনা কৰিবলৈ গৈ আছো। অতি গুৰুত্বপূৰ্ণ কেইটামান এমসিকিউ কোৱেশ্চন আমি এক্সপ্লেইন কৰিম আজি। যিকেইটা এমসিকিউ APSc, APDCL, DHS, ASSAM TET আদিৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু অন্যান্য কম্পিটিটিভ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ। সেয়েহে অকণো সময় নষ্ট নকৰাকৈ বলক ভিডিঅ'ৰ মেইন পাৰ্টবোৰলৈ আমি আগবাঢ়ো। স্ক্ৰিনত আপোনালোকে প্ৰথমটো প্ৰশ্ন দেখিছে। What defines the introduction to our constitution? যে আমাৰ ভাৰতীয় সংবিধানৰ কিহে ইন্ট্ৰোডাকশন বা আৰম্ভণিক সূচায়? অপশন এ আছে প্ৰিয়াম্বল, অপশন বি আছে সোভাৰ্জিনিটি, অপশন ডি আছে কনস্টিটিউশন, অপশন ডি আছে নান অফ দিস। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰিয়াম্বল অৰ্থাৎ প্ৰস্তাৱনা। ভাৰতৰ সংবিধানৰ প্ৰথম আৰম্ভণিটি হৈছে প্ৰস্তাৱনা। নেক্সট প্ৰশ্ন। The largest ecosystem of earth is যে ভাৰতৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ ইকোসিস্টেমটো হৈছে বায়োমি, হাইড্ৰোস্ফিয়াৰ, লিথোস্ফিয়াৰ, বায়োস্ফিয়াৰ। এর শুদ্ধ উত্তৰটো হ'ব হাইড্ৰোস্ফিয়াৰ। নেক্সট প্ৰশ্ন। Who contributed mainly for the establishment of the University of Pondicherry? যে পণ্ডিচেৰী ইউনিভাৰ্চিটি বা পণ্ডিচেৰী বিশ্ববিদ্যালয়খন স্থাপনৰ বাবে কোনজন ব্যক্তিয়ে বিশেষ অৱদান বা অৰিহণা আগবঢ়াইছে? অপশন এ আছে ৰবীন্দ্ৰনাথ টেগোৰ, অপশন বি আছে জৱাহৰলাল নেহৰু, অপশন সি আছে শ্ৰী অৰবিন্দ, অপশন ডি আছে বিবেকানন্দ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অৰবিন্দ, অপশন সি। নেক্সট প্ৰশ্ন। হু ফাউণ্ডেড দ্য এছিয়াটিক সোসাইটি অফ বেংগল? যে এছিয়াটিক সোসাইটি অফ বেংগলৰ প্ৰতিষ্ঠাতা কোন? অপশন এ আছে ডেভিড হেয়াৰ, অপশন বি আছে উইলিয়াম জনস, অপশন সি আছে উইলিয়াম কেৰী, অপশন ডি ৰাজা ৰামমোহন ৰয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উইলিয়াম জনস। নেক্সট প্ৰশ্ন। ইণ্টাৰ্ণশ্বিপ মাষ্ট ফৰ টিচাৰ্ছ এডুকেশ্যন বিকজ ইট প্ৰভাইডছ। যে ইণ্টাৰ্ণশ্বিপ বিষয়বস্তুটো আচলতে শিক্ষকসকলৰ বাবে কাৰণ এইটোৱে প্ৰদান কৰে। অপশন এ কমপ্লিট স্কুল এনভাইৰনমেণ্ট, সম্পূৰ্ণৰূপে স্কুলীয়া পৰিৱেশ, কণ্টেণ্ট কোৰ্চেছ, প্ৰেক্টিকেল কোৰ্চেছ, ৰিজাল্ট প্ৰিপেৰেশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ অৰ্থাৎ কমপ্লিট স্কুল এনভাইৰনমেণ্ট। নেক্সট কুৱেশ্যন আপোনালোকে স্ক্ৰীনত দেখিছে। When was national policy on education formulated? ইয়াৰ এনসাৰ হ'ব আগষ্ট 1986। এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, কেইবাবাৰো আমাৰ কম্পিটিটিভ এক্সামত আহিছে, টেটত আহিছে। গতিকে প্ৰশ্নটো আকৌ চাই ল'ব। When was national policy on education formulated? ইয়াৰ উত্তৰ হ'ব আগষ্ট 1986। The wandering teacher during the Vedic age were called. যিসকল শিক্ষক ঘূৰি ফুৰিছিল বৈদিক এজত ঘূৰি ফুৰা শিক্ষকসকলক কি বুলি কোৱা হৈছিল? অপশন এ আছিল আচলতে ইয়াতে ঘূৰি ফুৰা শিক্ষক বুলি ঋষিমুনিসকলক বুজোৱা হৈছে। অপশন এ আছে গুৰুজ, অপশন বি আছে এটমেন্স, অপশন সি আছে সার্কাস, অপশন ডি আছে ব্রাহ্মণা। এর শুদ্ধ উত্তৰটো হ'ব এটমেন্স। নেক্সট প্ৰশ্ন। হু গেভ দ্য শ্লোগান ইচ ওয়ান টিচ ওয়ান? কোনে এই শ্লোগানটো দিছিলে যে ইচ ওয়ান টিচ ওয়ান, যে প্ৰত্যেক এজনে এজনক শিকোৱা উচিত? অপশন এ আছে ডক্টৰ ৰাধাকৃষ্ণন, বিত আছে মহাত্মা গান্ধী, সিত আছে ডক্টৰ খুৰানা, ডিত আছে মৌলানা আজাদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডক্টৰ ৰাধাকৃষ্ণন। নেক্সট প্ৰশ্ন। দ্য নেম অফ গ্ৰেট এনচিয়েন্ট নালন্দা ইউনিভাৰ্চিটি লাইব্ৰেৰী ৱাজ? যে বিশ্ববিখ্যাত নালন্দা বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীখনৰ নাম হৈছে বুদ্ধা লানগাজ ধৰ্মগঞ্জ ধৰ্মাৰ্থ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ধৰ্মগঞ্জ। এইখিনি আছিল আজিৰ ষ্টেটিক জিকেৰ পাৰ্ট 3 আলোচনাৰ বিষয়বস্তু। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'সমূহ চাই থাকক গুড গাইডছ। থেংক ইউ।